নমস্কাৰ, সকলোকে দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰক। যিহেতু এতিয়া সকলো মানুহৰ জ্বৰ হৈছে, জ্বৰ হোৱাৰ পিছত মানুহে একেবাৰে ভোক নালাগে, মুখত ৰুচি নাহে, খাবলৈ মন নাযায়। সেইকাৰণে ভাবিলোঁ ভেবেলিলতা তৰকাৰী বনাই পেলাই আমি খাওঁ। মোৰো তেনেকুৱা জ্বৰ হৈছিলে, একদম খাবলৈ মন নোযোৱা হৈছিলে। সেইকাৰণে ইয়াত ভেবেলিলতা আনি ধুই ধাই মিক্সিত পিচি আছোঁ। মিক্সিত পিচি ল'লোঁ, এইখিনি একদম মিহি কৰি লৈছোঁ। কিছুমানে পিচি পেলাই চেপি ৰসটো উলিয়াই, মই কিন্তু গোটেই মহৰ থুপথুপীয়া কৰি লৈছোঁ। আৰু এইফালে পিঁয়াজ, নহৰু, আদা, জলকীয়া এইখিনি মিক্সিত দি ল'ম। আৰু অলপমান মাছ আনিছিলে, মাছখিনিও মই হালধি সানি লৈছোঁ, এতিয়া ভাজিম। এতিয়া এপিচ এপিচকৈ মই মাছখিনি ভাজি লৈছোঁ। লোহাৰ কেৰাহী এইখিনি বেছিকৈ দিয়া নাই, তলত লাগি ধৰিব পাৰে। এইখিনি কম কমকৈ ভাজিছোঁ। দুপৰীয়া খাম যিহেতু কিছুমান আগতীয়াকৈ ভাজি লৈছোঁ। মানুহে কয় লোহাৰ কেৰাহীত খোৱা ভাল, সেইকাৰণে লোহাৰ কেৰাহী আনি লৈছোঁ। এইখিনি এতিয়া ভাজি লৈছোঁ আগতীয়াকৈ। এতিয়া যিখিনি তেল আছিলে, মই বেছি তেল নিদিওঁ, এইখিনি তেলতে পাঁচফোৰণ দিছোঁ আৰু পিচি লোৱা নহৰু, পিঁয়াজ, আদা গোটেইখিনি একেলগে পিচি লোৱাখিনি ইয়াত দি দিছোঁ। এতিয়া অলপমান সময় ভাজিব লাগিব, ধুনীয়া সেন্ট অহালৈকে। জ্বৰ হ'লে মানুহে একদম দালি বা অন্য মাছ বেলেগেদি খাবলৈ মন নাযায়, মাংসও খাব মন নাযায়, ৰুচি একদম নাইকিয়া হৈ যায়। গতিকে ভেবেলিলতা আৰু নৰসিংহ এইটো বহুত উপকাৰী। এইখিনি এনেকৈ বনাই খালে মানুহৰ ৰুচি আহে, ভোক লাগে, লিভাৰটো ঠিক হয়। গতিকে ময়ো এনেকৈ বনাইছোঁ। অলপমান সময় ভাজি লৈছোঁ, মই বেছি তেল দিয়া নাই, কম তেলতে ভাজি আছোঁ। বস্তুটো যিহেতু ঔষধি, গতিকে তেল বেছিকৈ দিলে তাৰ উপকাৰিতাটো নাথাকিব। সেইকাৰণে কম, যিখিনি মাছ ভাজি পেলাই ৰৈছিলে সেইখিনি তেলতে দিছোঁ। নিমখ, হালধি একদম নিজৰ জোখমতে দিছোঁ। বেছিকৈ খালে বেছিকৈ দিব পাৰে, নিমখটো অকণমান কমাই খাই, গতিকে মই অলপ কমাই দিছোঁ। এতিয়াতো ধুনীয়া চেণ্ট এটা ওলাইছে, পিঁয়াজ, নহৰু, আদাৰ যিখিনি মিশ্ৰণ, ভজা গুণ খুব ধুনীয়া ওলাইছে। এইখিনি এতিয়া মই ইয়াত ঢালি দিছোঁ। কিছুমানে একদম চেপি পেলাই ৰসটো দিয়ে, মই একদম গোটেই পাত, থাল গোটেইখিনি পিচি লৈ গোটেইখিনি দি দিছোঁ। এইখিনি মই অলপমান সময় ভাজিম। এইখিনি অকল ডাঙৰ মানুহে বুলি খোৱাই নহয়, সৰু ল'ৰা ছোৱালীক খোৱাও খুব ভাল। চুলিৰ কাৰণেও ভাল, নৰসিংহ, ভেবেলিলতা পেটৰ কাৰণে ভাল, চুগাৰৰ কাৰণে ভাল। গতিকে আমি এইখিনি ঘৰৰ বাৰীতে পোৱা বস্তু খাব লাগে। আৰু এইখিনি মই এতিয়া মিক্সিত লাগি থকাখিনি ধুই পেলাই অকণমান কুহুমীয়া পানী
ইয়াতে দি দিলোঁ। ইমান সহজে পোৱা বস্তু আমি কিনি খোৱাতকৈ বাৰীত থকা বস্তুখিনিয়ে খালে আমাৰ মুখৰ ৰুচিও আহে, গাটোও ভাল লাগে। আৰু অলপমান পানী দিছোঁ, যিহেতু মাছটি উতলাব লাগিব। এতিয়া মই এপিচ এপিচকৈ মাছ ইয়াতে দি দিম। দেখিব কি ধুনীয়া লাগিছে। এনেকৈ বনালে কেতিয়াবা খাবলৈ খুব ভাল লাগে। আলহীয়ে আজিকালি এনেকৈ দিলেও খাই ভাল পায়। আপুনি অলপ সময় উতলিব লাগিব। ইয়াতে মই একো জিৰা মছলা জালুক দিয়া নাই, খালি নহৰু পিঁয়াজ আদা দিয়েই বনাইছোঁ। এইখিনি অকণমান ৰেডি হৈছেই। এয়া পানীটো শুকাই গৈছে। এতিয়া মই বাতিয়ে বাতিয়ে কাঢ়ি লৈছোঁ। একদম জুলজুলীয়া কৰা নাইকিয়া, একদম থপথপীয়া কৰিছোঁ, সানি সানি খাব পৰাকৈ। খুব ধুনীয়া চেণ্ট ওলাইছে। এয়া মই ইহঁতক বাঢ়ি দিছোঁ মই খাবলৈ। এতিয়া আমাৰ নৰসিংহ আৰু ভেবেলিলতা তৰকাৰী ৰেডি হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ধন্যবাদ।